যোৱাবাৰ চৰকাৰে যথেষ্ট পদক্ষেপ লোৱাৰ তেওঁলোকৰ দায়িত্ব কৰ্তব্য আছিলে সেইবিলাক নকৰাৰ কাৰণে আজি তেখেতসকলে মানে কষ্টৰ সন্মুখীন হ'ব লগা হৈছে আজি তেখেতসকলে চৰকাৰী চাকৰি হিচাপে চিভিল চাকৰিটো এজনো পোৱা নাই আৰ্মি পুলিচ মিলিটাৰী পাৰামিলিটাৰী ফ'ৰ্চৰ ৰিক্ৰুটমেণ্টৰ কাৰণে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ৰিহেবিলিটেশ্যনৰ নামত যেটো কৰিব লাগিছিল সেইটো ইউপিপিএল চৰকাৰৰ আমলত তেখেতসকলে পদক্ষেপ ল'ব নাজানাৰ কাৰণে আজিলৈকে নহ'ল আমাৰ এনডিপি ল'ৰাবিলাকে আজি ট্ৰেক্টৰৰ লেবাৰ হৈ খাই থাকিব মানে কাম কৰি জীয়াই থাকিব লগা হৈছে ট্ৰাকৰ হেণ্ডিমেন ড্ৰাইভাৰ হৈ পেলাই লেবাৰ হৈ পেলাই তেওঁলোকে আজি অটো গাড়ী চলাই আজি মাছ আজি শাক পাচলি বজাৰত বিক্ৰী কৰি সৰু সুৰা লেবাৰ চেবাৰ কৰি পেলাই আজি জীয়াই থাকিব লগা হোৱাটো বিৰাট অপমানজনক বিৰাট দুঃখজনক এই ধৰণৰ অৱস্থাত আজি আমাৰ চাৰেণ্ডাৰী এনডিপি ল'ৰাবিলাকে মানে কি কয় জীয়াই থাকিব লগা হৈছে কাম কৰি থাকিব লগা হৈছে এইবিলাকৰ কাৰণে আজি মানে তেখেতসকলে কি কয় এনডিপি যিবিলাক আমাৰ ল'ৰা আছে চাৰেণ্ডাৰী ল'ৰা আছে তেখেতসকলে ইউপিপিএল দলৰ প্ৰতি বিষদভাৱ তেখেতসকলে মানে প্ৰকাশ কৰিছে মানে ইউপিপিএল দলটো তেখেতসকলে ত্যাগ কৰিছে আৰু বিপিএফ দলৰ লগত থাকি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বৰ প্ৰতি আস্থা বিশ্বাস ৰাখি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ দ্বাৰাইহে তেওঁলোকৰ এই গোটেইখিনি সমস্যা সমাধানৰ সম্ভৱ বুলি তেখেতলোকে আশা ৰাখি বিশ্বাস আস্থা ৰাখি পেলাই আমাৰ দলত যোগদান কৰিছে বিপিএফৰ ইতিহাসত আজি নতুন এটা অধ্যায় আমি মানে লিপিবদ্ধ কৰিব পাৰিছোঁ কিয়নো আজি 1729 জন প্ৰাক্তন এনডিপি লিডাৰ আৰু সদস্যসকলে যিসকলে নেকি ইউপিপিএল দলটো জন্ম দিছিলে যিসকলে নেকি ইউপিপিএল দলত থাকি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰালৈকে সহায় কৰিছিলে যিসকলে নেকি এনডিপি মানে কি কয় ইউপিপিএল দলৰ চালিকা শক্তি আছিলে যিসকলে নেকি এনডিপি মানে কি কয় ইউপিপিএল দলৰ শক্তি এই শক্তিটো আজি আমাৰ বিপিএফ দলত ইউপিপিএল দল ত্যাগ কৰি পেলাই দলে বলে আহি যোগদান কৰাটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি এটা যোগ দিয়া এনডিপিৰ 1729 চন আজি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ আগতো আমি বহুখিনি জায়গাত আমাৰ এনডিপি যিসকল ইউপিপিএলৰ লগত আছিলে আমাৰ দললৈ অহাটো সদায় আমি পাই আহিছিলোঁ তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন সময়ত যোগদান কৰিছিলে কিন্তু এই যে আজি 1729 চন যোগদান কৰাসকলে একেবাৰে ইউপিপিএল দলৰ ভিতৰ চৰাত থাকি পেলাই কাম কৰা এজন সক্ৰিয় নেতা সক্ৰিয় সদস্য আৰু তেওঁলোকে আমাৰ মানে বিপিএফ দলৰ লগত কেতিয়াও সম্পৰ্ক ৰক্ষা কৰা নাছিল বা আমাৰ লগত কোনো মানে সম্পৰ্ক নাছিল তেওঁলোকে ইউপিপিএল দলৰ হৈ কাম কৰা এজন সদস্য লিডাৰ আছিল এই শক্তিটো আজি আনুষ্ঠানিকভাৱে আমাৰ ইয়াত যোগদান কৰাৰ দ্বাৰা দি বিপিএফ দলৰ শক্তি বহুগুণ বাঢ়িছে আৰু বিপিএফ দলৰ কাৰণে আমাৰ এটা মানে কি কয় ঐতিহাসিক এটা আমাৰ সফলতা বুলি মই ক'ব খোজোঁ আজি তেওঁলোকে তেওঁলোকৰ দাবী দাৱা মানে আমাৰ ইয়াত স্মাৰক পত্ৰ তেখেতসকলে গতাই দিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱলৈ প্ৰেৰণ কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ সমৰ্থন সহায় সহযোগিতালৈ তেওঁলোকৰ আধৰুৱা হৈ থকা কিছুমান দাবী দাৱাবিলাক পূৰণ কৰিবৰ কাৰণে তেখেতসকলে এটা পদক্ষেপ লোৱাটো বিচাৰিছে ইউপিপিএল দলৰ লগত থাকি পেলাই ইউপিপিএলৰ নেতৃত্বত তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব বুলি তেখেতসকলে যথেষ্ট আশা লৈ পেলাই দলত থাকি কাম কৰিছিলে তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ আজি সমস্যা আছে আজিৰ তাৰিখলৈকে ৰিহেবিলিটেশ্যন পূৰ্ণাংগভাৱে তেখেতসকলে পাবলৈ সক্ষম হোৱা নাই বহুজন এনডিপি লিডাৰ সদস্যসকলে ৰিহেবিলিটেশ্যনৰ সা সুবিধা আজিলৈকে পোৱা নাই বহুজন খেদাৰ আমাৰ এনডিপি ভাই বন্ধুবিলাকৰ আজি বিভিন্ন থানা আউটপোষ্টবিলাকত বিভিন্ন বেয়া কেছ আজি তেওঁলোকৰ এগেইনষ্টত ৰুজু হৈছে এইবিলাক কেছৰ উইড্ৰৱালৰ কাৰণে আমাৰ যোৱা দিনবিলাকত ইউপিপিএল চৰকাৰৰ আমলত এইখিনি কামটো কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগিছিল নলোৱাৰ কাৰণে আজি এইবিলাক কেছ উইড্ৰ নোহোৱাকৈ বৰঞ্চ বহুত এই কেছৰ কাৰণে এনডিপিৰ সদস্যসকলে লিডাৰসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে মেঘালয়ত গৈ পেলাই শ্বিলঙত গৈ নাগালেণ্ডৰ কহিমা ডিমাপুৰত গৈ পেলাই
ইটানগৰত গৈ পেলাই তেওঁলোকে খেচ চলাই থাকিব লগা হৈছে, আৰ্থিকভাৱে জৰুলা হৈছে, মানসিকভাৱে শাৰীৰিকভাৱে যথেষ্ট কষ্ট পাইছে। এইবিলাক কষ্ট আজি তাৰ পৰা উদ্ধাৰ কৰিব